আমি ফুলবা যাম আজি আপোনাৰ লগত আইপি আজি অলপ বেলেগত ফুৰিবলৈ আহিছো বৰ্তমান এইটো সঞ্জয় আমি দুইজনে আজি তাৰমানে অলপমান ভিতৰে সুমিম আৰু এই কিমান কোহাই কি চাছ লৈ বৰ্তমান ওপৰত যাই আছো কেনে নহয় গাইছ ইমান এটা ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছো আজি অন্য এখন দেশলৈ আজি মানে গৈ আছো আমি ভূটানলৈ পাহাৰৰ মাজে মাজে কি মজা তাৰমানে পৰিৱেশ কিবা এটা ভাল লাগে আৰু এইফালে গৈ গৈ তাৰমানে ভূটান পাম আজি ভূটানত ক'ব নোৱাৰো কিমানকলৈকে সোমাব পাৰো সোমাই কেইখিনি দেখুৱাব পাৰো আপোনালোককো দেখুৱাম লগতে আমিও চাম কেনেকুৱা হয় চাই থাককচোন ভিডিঅ'টো আপোনালোকে আমি আছো বৰ্তমান ভূটানত এইফালে আমি ভূটানত সোমাই আহিলো এতিয়া ইয়াতে পাছ ল'ব লাগিব পঢ়াই কি কৰিব লাগে চাওকচোন এয়া কিবা কাৰ্ড দিলে আৰু আমাৰ ভোটৰ কাৰ্ডখিনি ৰাখি থলে আৰু হেনো আহোঁতে দি মতে ভোটৰ কাৰ্ডখিনি লৈ যাব লাগিব এতিয়া পাছ চাছ লৈ এইফালে উঠি আহিলো ওৱান হ'লো আৰু ক'ত যাই পাওঁ এইফালে আৰু যাই থাকিম আৰু আজি কিমান পাৰো ককেলৈকে পাৰো দে আৰু যাই আছো দে হাও কিবা গৰু নুশুনে এতিয়াও ভূটানৰ গৰু না আমাৰ যে গৰুৱে ইয়াতো গৰু চাৰবা আনে নেকি নে এইখন আকাশখন চাই কিন্তু মজা লাগছে গাইছে ইয়াৰ পৰা এইফালে সাগৰ টাইপ লাগিছে না কি মজা গাইছ পাই গেলো আৰু আস্তে আস্তে ইহঁতৰ টাউন ঘৰবিলাখান বনাই আছে দেখোন গাইছ হেল্ল' গাইছ ইমান এটা ভাল লগা কথা যে ইয়াত আহি তাৰমানে এতিয়া ভূটানত আহি ইয়াতো তাৰমানে অসমীয়া কথা ক'ব জনা মানুহ লাগ পাইছো আৰু এইয়া পুৰা অসমীয়া কৈ দিয়ক পুৰা অসমীয়া ভাষা পাৰে পুৰা অসমীয়া ভাষা এটা কৈ দিয়ক কেনে আছে পুৰা ভাল দেখা পাইছে না খুৰা ভাল পাইছে ঠিক আছে ককা দুজনৰ লগত কথা পাতি গাইছ আহিলোঁ ইফালে এইটো তেল দিব পাইছোঁ কিন্তু এতিয়া তেল নভৰাওঁ যোৱাতে ভৰাই যাব লাগিব তেতিয়াহে অলপ বেছিকৈ ধৰিব তেল কি মজা জেগা দিছোঁ তাৰমানে আৰু ইফালে একদম নিজৰা বহি গৈ আছে আৰু ইফালে তাৰমানে দলং আছে কিবা কিবি আছে আৰু কি মজা মানে আৰু গাইছ অলপ ফটো চটো উঠিব না কি তেতিয়াহে দেখাব পাৰিম অলপমান ষ্টেটাছ ফালিব পাৰিম অলপ ফটো চটো উঠি ল'লোঁ গাইছ এইফালে আৰু আহিলোঁ অলপ বজাৰলৈ এইফালে জালুক নিবা মন লাগছি মোৰ কিন্তু কি কৰিম সুধিলেও দাম চাম ক'বা নৰে গাইছ ক'বাই নৰো আৰু কি দোকানীয়ে হেল্ল' গাইছ ইয়াত আহাৰ তাৰমানে মেইন ফাইদাটো কি জানা এই চাৰিটা বিয়া কেন এই চাৰিটাত মাত্ৰ তাৰমানে 300 টকাত চাৰিটা কেন ইয়াতে ইয়াতে খাওঁ আৰু লৈ যাব পাৰে কিন্তু অলপমান কিবা হেৰি হ'ব পাৰে কিন্তু বিশেষ নাই কিন্তু ইয়াতে দাম বহুত কম আছে বস্তুটো সেইকাৰণে ইয়াতে তাৰমানে লৈ যোৱা হাই কৰো Hi bro. कहाँ से हो? हम तो यही से असम से शिमला? शिमला मालूम है आपका जो गेट है इधर हाँ हम गए हैं इंडिया। इंडिया में वो झूठ बोले वो रामपानी जाया होगा। हाँ रंगापानी के बगल में ही है
গাইছ এতিয়া বৰ্তমান আমি আছোঁ তাৰমানে এইফালে ওপৰত এইটো কোৰ্ট হয় ইহঁতে হাই কোৰ্ট আৰু ইফালে আছে এটা মন্দিৰ ইফালে সৰুকৈ এইটো কি মজা লাগে তাৰমানে মন্দিৰবিলাকৰ কালাৰ এটা যিটো ষ্টাইলত বনাইছে এই বনোৱাৰ মজাটো বেলেগ আৰু তাৰমানে চাৱাৰ এইফালে এটা আছে এইফালে কোৰ্ট আছে ওপৰত হাই কোৰ্ট এইবিলাক ঘৰ ভাই এইবিলাক ঘৰ গাইছ আহি পাই গ'লো আমি পেট্ৰল পাম্প ইয়াত মেইন অহাৰ কাৰণটো হ'ল পেট্ৰলৰ দাম কম ইয়াত বহুত মানুহ পেট্ৰল ভৰাবৰ কাৰণে আহে আমাৰ পৰা আপোনালোকে চাব পাৰে এইটো 79 বৰ্তমান লিটাৰ পেট্ৰলৰ ইয়াতে ফুল টেংকি কৰি ল'লোঁ দাৰৰ কাই মাতে আৰু ইয়াৰ পৰা যোৱাতে গাইছ তেলৰ প্ৰয়োজন নাই চাবি অফ কৰি নিউট্ৰেলত লগাই আৰু ক্লাছ দবাই গাড়ী যাই থাকক আৰু বঢ়িয়া আছে এইফালে পইচা দিব লাগে এতিয়া পইচা দিম এই পইচা ওলালো পইচা সেই ল পইচা আহো কিবা ভূটান পইচা সেই দিলা শুনে গাইছ সেইকাৰণে ক'ত খেদমে মই বছৰ বাকচত থৈ দিম গাইছ এতিয়া আমি ফুৰিলোঁ আজিখিনি হ'ব আৰু এটা খণ্ড দেখুৱালোঁ আৰু পিছত যাম আৰু আকৌ এদিন ওপৰত কিমান পাৰোঁ যাম আৰু আজি সিফালে যাব নিদিয়ে বৰ্তমান আৰু আমি এতিয়া এইফালে ওলাই যাব লাগিব শ্বুটিং কৰিব এই নিউট্ৰেল কৰি দিছোঁ গাড়ী গাইছ আহি আৰু পাই গ'লোঁ গেট এতিয়া ইয়াতে থোৱা বন্ধ কৰি থোৱা ভোটাৰ কাৰ্ড দুখন লৈ লওঁ ৰ নহ'লে ক'ত হ'ব এতিয়া ইয়াতে কাৰ্ড দুখন দিব লাগিব সেইমতে ভোটাৰ কাৰ্ড লৈ ল'ব লাগিব তাৰপিছত আৰু যাব পাৰোঁ আৰু গাইছ আমি এতিয়া বৰ্তমান এই ওলাই আহি তাৰমানে এই জেগাটো পাই গ'লোঁ আৰু মেইন গেটখন তাৰমানে পালোঁ এইফালে ওলাই আহিলোঁ আৰু একদম ওপৰৰ পৰা আহিলোঁ তাৰমানে ইয়াতে চাব পৰা কিবা লিখা আছে তাৰমানে ৱেলকাম টু ইণ্ডিয়া